কবিতা নীলাঞ্জনালৈ চিঠি কবি চিন্ময় তালুকদাৰ। তোমাৰ অভিমানৰ সাগৰ সিঁচি চাংলত ফেনলাৰ কাহিনী লিখিম নীলাঞ্জনা। নিশাৰ পদ্য পঢ়ি প্ৰেমৰ মকুৱাৰা নবনাও ডিক্টেটৰৰ সমাধিত। হিটলাৰৰ পিষ্টলটো যে নাই হিয়াখনৰ দালালি কৰিবলৈ। নীলাঞ্জনা, তুমি কি ভাবা DCB কলেজৰ সন্মুখত তোমালৈ ৰৈ থকা মুহূৰ্তবোৰ দ্বিতীয় বিশ্বযুদ্ধতকৈ জানো কম আছিল? অপেক্ষাৰ প্ৰতিটো ক্ষণ হিৰোশ্বিমাত বোমা ফুটা দি ফুটি আছিল। লগত আছিল নাজী বাহিনীৰ ৰেস্কিউ ফ'ৰ্চ মোৰ জখম ভৰিবলৈ। হাগাপুৰ পাৰত এবুকু সাগৰ ফেনা ফুলিব দিছোঁ। ৰাতিলৈ অৰোৰা বৰিয়েলিছ হ'ব। তোমাক হেনো ৰাতিৰ সংজ্ঞা লাগে চেষ্টাৰৰ গীতত। তোমাৰ লগত মোৰ চুক্তি হৈছিল মৰমবোৰত ঘৃণাৰ কেমিকেল লগোৱাৰ। হৃদয়ৰ দলিলখনত চহী কৰিব পৰা নাছিলো মই। অসম আন্দোলন যে চলি আছিল